98,083টা পদৰ বাবে পুনৰ চাকৰিৰ বিজ্ঞাপন প্ৰকাশ ভাৰতীয় ডাক বিভাগত ওলাইছে বৃহৎ সংখ্যক খালী পদ ইণ্ডিয়া পোষ্টে পোষ্টমেন মেইল গাৰ্ড আৰু অন্যান্য পদৰ বাবে বিচাৰিছে আবেদন এটা বিশেষ খবৰ জনাই আছো দেশৰ নিবনুৱাসকলৰ বাবে আৰু ইয়াৰ বাবে আবেদনকাৰী দশম আৰু দ্বাদশ শ্ৰেণী উত্তীৰ্ণ হ'ব লাগিব থাকিব লাগিব সমান্তৰালভাৱে কম্পিউটাৰৰ দক্ষতা 18 পৰা 32 বছৰ বয়সৰ যিসকল আছে তেওঁলোকে কৰিব পাৰিব আবেদন আৰু ইয়াৰ বাবে এটা বিশেষ ৱেবছাইট indiapost.gov.in লৈ গৈ কৰিব পাৰিব আবেদনকাৰীয়ে আবেদন জনাইছো দেশৰ নিবনুৱাসকলৰ বাবে এটা ভাল খবৰ পুনৰ চাকৰিৰ বিজ্ঞাপন প্ৰকাশ পোৱা পৰিলক্ষিত হৈছে আৰু প্ৰকাশ পাইছে 98,083টা পদৰ বাবে চাকৰিৰ বিজ্ঞাপন ইণ্ডিয়া পোষ্টে প্ৰকাশ কৰিছে এই সন্দৰ্ভত বিজ্ঞাপন আৰু জনাইছো ভাৰতীয় ডাক বিভাগত ওলাইছে বৃহৎ সংখ্যক খালী পদ ইণ্ডিয়া পোষ্টে পোষ্টমেন মেইল গাৰ্ড আৰু অন্যান্য পদৰ বাবে বিচাৰিছে আবেদনকাৰী দশম আৰু দ্বাদশ শ্ৰেণী উত্তীৰ্ণ হ'ব লাগিব থাকিব লাগিব কম্পিউটাৰৰ দক্ষতা ইয়াৰ বাবে বয়স হ'ব লাগিব 18 পৰা 32 বছৰ আৰু এটা বিশেষ ৱেবছাইট indiapost.gov.in লৈ গৈ কৰিব পাৰিব আবেদনকাৰীয়ে জনাইছো চৰকাৰী চাকৰিৰ বাবে পুনৰ আহিছে এক ভাল সুযোগ 98,083টা পদৰ বিজ্ঞাপন প্ৰকাশ কৰা হৈছে আৰু শেহতীয়াকৈ ইণ্ডিয়া পোষ্টে পোষ্টমেন মেইল গাৰ্ড আৰু অন্যান্য পদৰ চাকৰিৰ বাবে আবেদন বিচাৰি জাননী জাৰি কৰা পৰিলক্ষিত হৈছে ইচ্ছুক আৰু যোগ্য প্ৰাৰ্থীয়ে কৰিব পাৰিব আবেদন আৰু অধিক জানিবলৈ প্ৰাৰ্থীসকলে ভাৰতীয় ডাক বিভাগৰ যি ৱেবছাইট আছে সেই ৱেবছাইটলৈ গৈ চাব পাৰিব সবিশেষ ইণ্ডিয়া পোষ্টত এতিয়া মুঠ 98,083টা পদ খালী আছে আৰু এই খালী পদৰ বিপৰীতে নিযুক্তিৰ বিজ্ঞাপন কৰা হৈছে জাৰি উল্লেখনীয় যে এই নিযুক্তিৰ জৰিয়তে দেশজুৰি মুঠ 23টা চক্ৰ বা চাৰ্কুলাৰ ডাকঘৰত খালী হোৱাৰ পদ পূৰণ কৰা হ'ব আৰু পোষ্টৰ নামসমূহ হৈছে পোষ্টমেন মেইল গাৰ্ড আৰু অন্যান্য পদ দেখিবলৈ পোৱা গৈছে পোষ্টমেনৰ খালী পদ আছে 59,099টা মেইল গাৰ্ডৰ খালী পদ আছে 1445টা মাল্টি টাস্কিং এমটিএছৰ পদ খালী আছে 37,539টা আৰু আবেদনৰ যোগ্যতা আমি ইতিমধ্যে জনাইছো দশম আৰু দ্বাদশ শ্ৰেণী উত্তীৰ্ণ হ'ব লাগিব সমান্তৰালভাৱে থাকিব লাগিব কম্পিউটাৰৰ দক্ষতা অৱশ্যে প্ৰতিটো পদৰ বাবে যোগ্যতাৰ মাপকাঠি হ'ব বেলেগ বেলেগ বয়সৰ সীমাও ইতিমধ্যে জনাইছো 18 পৰা 32 বছৰৰ যিসকল নিবনুৱা আছে তেওঁলোকে কৰিব পাৰিব আবেদন আৰু ইয়াৰ বাবে ইণ্ডিয়া পোষ্টৰ অফিচিয়েল ৱেবছাইটলৈ যাব লাগিব আৰু ৱেবছাইটটো হৈছে indiapost.gov.in আৰু হোম পেজত গৈ নিযুক্তি লিংকত আপুনি ক্লিক কৰিব লাগিব পদটো বাছি ল'ব লাগিব আৰু একাউণ্টত কৰিব লাগিব সাইন আপ ফৰ্মখন পূৰণ কৰিব লাগিব ইয়াৰ পাছতে ফৰ্ম জমা দিব লাগিব আৰু দিব লাগিব মাচুল আবেদন পত্ৰ ডাউনলোড কৰিবলৈ ফৰ্মৰ পৰা এটা প্ৰিন্ট আউট লগ যেতুকে ভৱিষ্যতে ব্যৱহাৰ হ'ব আৰু জনাইছো এই মুহূৰ্তৰ এটা বিশেষ খবৰ নিবনুৱাসকলৰ বাবে এটা সুখবৰ পুনৰ প্ৰকাশ কৰা হৈছে 98,083টা পদৰ বাবে চাকৰি বিজ্ঞাপন আৰু ভাৰতীয় ডাক বিভাগত ওলাইছে বৃহৎ সংখ্যক খালী পদ ইণ্ডিয়া পোষ্টে পোষ্টমেন মেইল গাৰ্ড আৰু অন্যান্য পদৰ বাবে বিচাৰিছে আবেদনকাৰী হ'ব লাগিব দশম আৰু দ্বাদশ শ্ৰেণী উত্তীৰ্ণ থাকিব লাগিব কম্পিউটাৰৰ দক্ষতা আৰু ইয়াৰ বাবে বয়স হ'ব লাগিব 18 পৰা 32 বছৰ আৰু যি ইণ্ডিয়া পোষ্টৰ বিশেষ ৱেবছাইট আছে indiapost.gov.in এই ৱেবছাইটলৈ গৈ কৰিব পাৰিব আবেদনকাৰীসকলে আবেদন আৰু জনাইছো এই মুহূৰ্তৰ এটা বিশেষ খবৰ দেশৰ যিসকল নিবনুৱা আছে বৃহৎ সংখ্যক নিবনুৱা সেই নিবনুৱাসকলৰ বাবে পুনৰ আহিছে এটা ভাল খবৰ আৰু বিজ্ঞাপন প্ৰকাশ কৰা হৈছে 98,083টা পদৰ বাবে আৰু ওলাইছে ভাৰতীয় ডাক বিভাগত এই বৃহৎ সংখ্যক খালী পদ ইণ্ডিয়া পোষ্টে ইতিমধ্যে আবেদন বিচাৰিছে পদসমূহৰ বাবে যি পদ খালী আছে পোষ্টমেন মেইল গাৰ্ড আৰু কিছু পদ খালী থকা পৰিলক্ষিত হৈছে সেইসমূহৰ বাবে আবেদন বিচাৰিছে
ভাৰতীয় ডাক বিভাগৰ তৰফৰ পৰা আৰু ইয়াৰ বাবে আবেদনকাৰী হ'ব লাগিব